আৰু চলি থাকিব। যেতিয়া কাৰ্বি সকলে তথা কাৰ্বি সমাজে পূৰ্বপুৰুষৰ পৰা জুম খেতি কৰি আহিছে, লগতে যেতিয়া জুম খেতি ধান কাটি অনাৰ পাছত এই দলীয় নৃত্য প্ৰতিখন গাঁৱতে চলি আহিছে আৰু বৰ্তমানলৈকেও এই নৃত্য কাৰ্বি সমাজত প্ৰচলন হৈ আহিছে। Kasi hakutin si Tami Labangso Lempung Sokchon Kanbon Dingki Paranggon no na penontuan si Tami Labangso Lempung Sokchon Kikan Madiajutan Pawilpan Pila na silason daghat Allah mate youth visual lang si Tami nalutong taiponing longi na si people si Lempung Sokchon Labangso Padupon ni Kopma Ragin dia haku ahud Karbiya Khetrum Red and Pen Labangso Sagra Rindet Pen Labangso Ning Garang Kacipi Pen Risu Jangatum Labangso Ning Garang Kacipi Labangso Ikan Pon Mate Ning Kaciparong Pon Labangso Trixinon Puan Sitani Ihin Pondom lang Mate Adu Pondom lang Eya হৈছে কাৰ্বি সমাজৰ এটা সাংস্কৃতিক নৃত্য। এই নৃত্যত আমাৰ কাৰ্বি সমাজৰ পূৰ্বপুৰুষৰ পৰা এই নৃত্য প্ৰচলন হৈ আহিছে আৰু বৰ্তমানলৈকেও এই নৃত্যত কাৰ্বি সমাজৰ এটা প্ৰচলন হৈ আছে। এই নৃত্যত আপোনালোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আপোনালোকে এই নৃত্য প্ৰদৰ্শন তথা লেম্পুং চকচক নৃত্য প্ৰদৰ্শন আপোনালোকে উপভোগ কৰি আহিছেহি। পূৰ্ব যুগত যেতিয়া কাৰ্বি সমাজে পাহাৰত জুম খেতি কৰে, সেই জুম খেতি দেখা গাভৰুসকলৰ এটা জীৰ কিদাম বুলি কয় তথা যুৱচামসকলে এটা দলীয় দল বান্ধি বিভিন্ন জায়গাত বিভিন্ন অঞ্চলত জুম খেতি কৰি আহি যেতিয়া ডেকা তথা যুৱক দলটিয়ে উল্লাহ মালাহেৰে একবাৰত যেতিয়া যেতিয়া সেই সময়ত দেখি নাছিলে সেই একদম আৰু যেতিয়া মানে ধান খুন্দি খুন্দিছিলে তেতিয়া সেই উল্লাহ মাহৰ যেতিয়া যুৱচামসকলে এঘৰত যেতিয়া ধান খুন্দি যেতিয়া উল্লাহ মাহৰ যেতিয়া নৃত্য কৰিছিল
এতিয়া সেই নৃত্যত আজি বৰ্তমান তথা আজি এই